বিহু বুলি প্ৰথমে অকণমান ৰাতিপুৱা চাহকাপ খাই লওঁ। এয়া জলপান লৈছোঁ। মই নিমকি বনালোঁ, এইফালে নাৰিকল দিয়া পিঠা বনালোঁ। এইটো এটা কেক নৰ্মেল, এইটো চকলেট কেক আৰু এয়া লাল চাহ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। পোনপ্ৰথমে আপোনালোক সকলোকে অসমীয়া নতুন বছৰ আৰু ৰঙালী বিহুৰ আমাৰ ফালৰ পৰা হিয়াৰ পৰা ওলগ জনালোঁ। আজি বিহু বুলি চাগে সকলো পূৰা ব্যস্ত। অসমততো আৰু ক'বই নালাগে, বিহুৰ এইবাৰ পূৰা বেলেগ এটা ভাইব হৈ আছে। গ্ৰীনিছ ৰেকৰ্ড পাইছেগৈ বিহু, নহয় জানো? আমিও অৱশ্যে সৰু সুৰাকৈ বিহুটো পাতিছোঁ। মানে আমি আছোঁ ষ্টেচনত, বিহুৰ কাৰণে যাবলৈ আহিছোঁ। দুচল ৰখত মানে বেলেগ এখন চিটিত বাজনী ঘৰত পাতিছে আমাৰ 4টামান ফেমিলি লগ হৈ পেলাই। এই বিহুলৈকে যাবলৈ বুলি আহিলোঁ। আহোঁতে মানে ঘৰৰ পৰা ওলাই আহোঁতে ইমানেই লৰালৰি, মানে ভিডিঅ' এটা বনাবলৈ সময় নাই আৰু পটাপট আহিছোঁ। তাতে মানে মেখেলা চাদৰ পিন্ধি ষ্টেচন বগাই আহোঁতে আৰু অকণমান কষ্ট হৈছে, বেছি সময় লাগিছে। তথাপিও আহি পালোহি, ৰৈ আছোঁ এটা ট্ৰেইনৰ কাৰণে। আৰু বিহু আমি কেনেকৈ পাতোঁ কি পাতোঁ দেখুৱাম অকণমানকৈ পাৰিলে। সেয়াই আৰু বাকী ভিডিঅ'টো চাবচোন লাষ্টলৈকে, চাওক আমিনো কেনেকৈ বিহু পাতিছোঁ। এইফালে কোৱা বিহুৰ কিবা এটা। সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ। ভালে থাকক, সুখত থাকক, ফূৰ্তি কৰি থাকক। বছৰটো সকলোৰে ভাল হওক, আমিও যাতে ভালকৈ থাকিব পাৰোঁ তাৰ কাৰণেও আশীৰ্বাদ কৰোঁ। এয়া আমাৰ বিহুৰ দিনৰ ৰেডি হৈ গ'ল, পূৰা খাবলৈ চব সাজু। চবেই বেলেগে বেলেগে কিবা কিবি অলপ বনাই লৈ অহা হৈছিলে। এনেকৈ আছে বেলেগ বেলেগ আইটেম চব। চব্জি এয়া পনীৰটো মই বনাই আনিছিলোঁ। এইফালে এয়া হাঁহৰ মাংস আৰু এয়া হৈছে চিকেন কাৰী। তাৰপাছত আছে এইফালে জলফাইটো টক, এইটো পদিনা চাটনি আৰু এয়া মাছৰ আঞ্জা। 2000 years later. আজি আমাৰ বিহুৰ দুপৰীয়া সাজ। এয়া পঁইতা ভাত, পিটিকা আলুৰ, এইফালে অকণমান কাবেলি বুটৰ ঘুগুনি আছিলে, এইফালে কণীৰ লগত বিলাহী ভজা। যিহেতু বিহুৰ দিনা আমি সৰুৰ পৰা পঁইতা ভাত খাই আহিছোঁ, সেইকাৰণে এতিয়াও খাইছোঁ, ভাল লাগে খাই। এইফালে খোৱা আৰম্ভ কৰিছাই, খোৱা। তোমাৰতো প্ৰিয় একেবাৰে পঁইতা ভাত, মানে কিমান দিনৰ পৰা খাওঁ কৰি আছে। নিমখ আনিছা নহয়? অঁ, দিয়া আছে। ঠাণ্ডাত বাৰু পঁইতা ভাত খাই ভাল লাগে নেকি? গৰমতহে ভাল লাগে। আজি আৰু বিহু বুলি দিছোঁ, খোৱা। আমাৰ বিহুৰ চেলিব্ৰেশ্যনটো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আশা কৰোঁ আপোনালোকে ভাল পালে। কালি আমাৰ অহা বহুত দেৰি হ'ল ৰাতি, সেইকাৰণে মোৰ ভিডিঅ' আৰু বনোৱা নহ'লে। আজি মানুহ বিহু বুলি এনেকৈ দুটাই ঘৰতে চেলিব্ৰেট কৰিলোঁ আৰু পঁইতা ভাত খালোঁ আৰু কি কৰিলোঁ আপোনালোকক দেখুৱালোৱে, সিমানেই, বিশেষ একো নাই। ভাল লাগিলে তথাপিও বহুত এইবাৰ, কাৰণ এইবাৰ বহুত বেছি দূৰত আছোঁ ঘৰৰ পৰা। আগতে যদিও মাইচৰত আছিলোঁ, তথাপিও বিহুত আমি প্ৰায় ঘৰলৈ যোৱা হৈছিলে। এইবাৰহে মানে একেবাৰে বহুত দূৰত আছোঁ, সেইকাৰণে মানে কেইজনমান মানুহৰ মাজত চেলিব্ৰেট কৰিও বহুত ভাল লাগিলে। এনেকেই আমাৰ দিন গ'ল, আপোনালোকৰো হয়তো ভালেই গ'ল সকলোৰে বিহু। অনাগত দিনবোৰ সকলোৰে ভাল হওক তাৰে কামনা কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ ভিডিঅ' চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈকে আহোঁ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। বাই বাই, টেক কেয়াৰ।